এইফালে চা ছাৰ তই শুই আছ যে ছাৰ পটকে টোপনি হৈ গ'ল টোপনি আহি গ'ল হয় যা নহ'লে বল কইনা ওচৰলৈ বল নালাগে আপুনি যাব নালাগে ছাৰ হা ময়ে মাতি দিম যা বাট তুমি কইনা আহা ছাৰ আহিছে মই কি দেখা পাইছো আগতে আছে ছাৰ হা মই কি দেখা পাইছো ৰাতুল এইবোৰ কি হৈছে এইবোৰ কি হৈছে মই নাহিছো পূজাৰী কৰি পূজাৰী কৰি তই এই কাম কিয় কৰিলি হিৰালাল তই এই কাম কিয় কৰিলি ছাৰ আপুনিতো বিয়াখন পাতি দিব কৈছিল মই বিয়াখন পাতি দিবলৈ কৈছিলো হয় কিন্তু ইয়াৰ লগত নহয় মই কমলৰ লগত বিয়া পাতি দিয়াৰ কথা কৈছিলো কিন্তু ছাৰ মাজুলীটো ইয়াকে ভাল পায় আৰু ইয়াক নাপালে মৰি যাম বুলি এটা ভিক্ষাৰীৰ লগত মই মোৰ ছোৱালী বিয়া দিম বুলি মই কেতিয়াও ভবা নাই তই এই কাম কেনেকৈ সাহস কৰিবলৈ পালি কেনেকৈ পালি এই কাম মই যদি ভণ্টিৰ কাৰণে বেয়া কাম কৰিলো মাৰি পেলাওক ছাৰ ফুটপাথতে যাম দিয়ক ছাৰ মাৰি পেলাওক ছাৰ তোক মই বহুত বিশ্বাস কৰিছো আৰু সেই বিশ্বাসতে মই তোক বিয়াখন পাতি দিয়াৰ কথা কৈছো তই মোৰ এই বুকুত কামোৰটো কিয় মাৰিলি কিয় মাৰিলি তোক মোৰ ঘৰৰ ভিতৰত সোমাই লোৱাটোৱেই ভুল আছিল তই মোৰ ঘৰত এটা সৰ্প হৈ সোমাই মোৰ তালত দংশন কৰিলি তই এই কাম কিয় কৰিলি এই কাম কিয় কৰিলি হীৰা নামাৰিব উঠ হীৰা উঠ আমি মাকজনী থাকোঁতে এই বিয়াখন কেনেকৈ হবলৈ পালে মাক বোলে সন্তানৰ সুখ বিচাৰে আৰু মাজনী বুলি এই দহজনৰ বাদে আনৰ লগত সুখী নহয় হীৰাক নুদুখিব ই যি কৰিছে মোৰ অনুমতি লৈহে কৰিছে ইয়াৰ পাছৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে তুমি জানা তোমালোকে কল্পনাই কৰিব নোৱাৰা যে ইয়াৰ পাছৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে এতিয়া মই হাজৰিকাক কি বুলি কম যে মোৰ ছোৱালীজনী নাই মই কথাবোৰ ভাবিব নোৱাৰা হৈ পৰিছো মই তোমালোকৰ লগত থাকিলে পাগল হৈ যাব লাগিব পাগল তই কি কৰ কৰ তাৰ একো নহয় হলে তোৰ হব তাকো ডাইৰেক্ট জেল এইটো দেখা নাই জেল বুলি ক'লে কেনেকৈ ভাইব্ৰেশ্যন হৈ গৈছে গাত বিয়াখনটো হ'লে কেনে আমি ভেটি আহাচোন বুঢ়ীহাকে ফটো এটা মাৰা উপায় নাই মাৰা খাইছো বাদ দে ভাল কাম হৈছে নহয় মাৰা বঢ়িয়াকৈ ফটো এখন মাৰা মেলামোৱা এইফালে চা কোনফালে চাই আছা
না কিবা বেলেগ ঠাণ্ডা আছে মোৰ ঠাণ্ডা ঠাণ্ডা একো নাই দে এইফালে চাই দে ক'ত আছে এইফালে মই এইফালে এইফালে হাত কৰে এইফালে হাত ৰাখিব এইফালে হাত এইফালে চা এইফালে হাঁহি দে কেনেকে দিব লাগিব ভাগৱান